নমস্কাৰ। মোৰ এটি পুৰণা কবিতা আজিৰ পৰা মোটামুটি 4.5 বছৰমান আগৰ, মানে 2016 মাৰ্চত লিখা। আজি আপোনালোকক শুনাবলৈ মন গ'ল, তো এবাৰ আবৃত্তি কৰি দিছোঁ, চাওকচোন কেনে পায়। সপোনক বিচাৰি। স্তব্ধ ৰাতিৰ মাথো এটি নিজান সময়, দূৰ দূৰলৈ ষ্ট্ৰীট লাইটৰ শাৰী, তাৰে পোহৰৰ ফাকে ফাকে প্ৰতিধ্বনি, মাথো দুই এটি কুকুৰৰ ভুক ভুকনি। হাতত আছিল গীটাৰ এটি আৰু মুখত আছিল এডাল চিগাৰেট জ্বলি। ওঠত আছিল এটি অচিনাকি সুৰ, চেষ্টা মোৰ শতবাৰ এটি নতুন সৃষ্টি। বুৰ গৈছে সকলো নিস্তব্ধতাত, চলাচল মাথো মোৰ উশাহ আৰু চিগাৰেটৰ ধোঁৱা। বাকী সকলো যেন মাতাল ৰাতিৰ কোমল সুৰত বিভোৰ। মই প্ৰেমত পৰিছোঁ সেই মাতাল ৰাতিৰ, পৰিছোঁ প্ৰেমত মাথো জোন তৰাৰ তিৰবিৰ পোহৰৰ। এই নিশাবোৰতে এখোজ দুখোজকৈ আহোঁ এৰি যোৱা সপোনবোৰ বিচাৰি, তাতেই তিৰবিৰাই থকা জোনাকী পৰুৱাৰ দৰে অলেখ সপোনবোৰ আহে বাস্তৱ হৈ ভাহি। ধন্যবাদ।